এই আজি মোৰ লগৰজনক গাড়ী চলাব দিছোঁ, কিন্তু গাড়ী চলাইছে, কিন্তু এতিয়া এই কিক মাৰিব পৰা নাই। গাড়ীখনে ষ্টাৰ্ট কৰিব নাই, আকৌ এখন গাড়ী ষ্টাৰ্ট কৰিব নাই, আৰু ইয়াক যদি বুলেট দিয়া যায় কি অৱস্থা হ'ব চাওকচোন ফ্ৰেণ্ড। এইজন চাওক, ইয়াক গাড়ীখন ষ্টাৰ্ট কৰিব দিওঁ, গাড়ীখন ষ্টাৰ্ট কৰিব পৰা নাই। হ'লনে এতিয়া ষ্টাৰ্ট? হ'লনে? ব'লা আমি কিন্তু এতিয়া আমি যাম জুবিনক চাবা। জুবিন দা, আমাৰ মৰমৰ জুবিন দা, ৰাতি বৰষুণক হেৰি কৰি হ'লেও, বৰষুণত ভিজি হ'লেও আমি জুবিন দাক চাব যাম এতিয়া। এই আকৌ বন্ধ হ'ল দেখিবি নে? এইয়া এই দেখিলে চোৱা, এইয়া এয়া আমি পালোঁ ভৰলুমুখ। এতিয়া ভৰলুমুখ পালোঁ, কিন্তু ভৰলুমুখত আহি পোৱাৰ আগে আগে আমাৰ এটা মাথাত বেলেগ খেলাল। আমি এতিয়া যাম দিক্ষুক চাবলৈ। জুবিন দাক জুবিন দাক চাব যোৱাৰ আগতে আমি এতিয়া দিক্ষু দাক চাব যাম। হঠাৎ গম পালোঁ যে ইয়াতে দিক্ষু দাও আছে, তাকে আমি দিক্ষু দাক চামগৈ এতিয়া। আমি এতিয়া ভৰলুমুখ পালোঁ। এতিয়া আমি ইয়াতে দিক্ষু চাম, দিক্ষুৰ গান চাম, কিন্তু দিক্ষুক চোৱাৰ আগতে আমি এবাৰ বাহিৰত পুলিচ একদম তামাম পুলিচ, মোৰ হেলমেটো নাই। হেল্ল' গাইজ, আমি এতিয়া প্ৰগ্ৰেম চাব আহিছোঁ। জুবিনক নগ'লোঁ, কিন্তু আমি এতিয়া দিক্ষুক চাবলৈ আহিছোঁ। দিক্ষুক চাব আহিছোঁ। আপুনি কিবা এটা ক'ব নেকি? যে মোৰ নতুন চেনেল এটা খুলিছোঁ, যে কোনোবাই কিবা ক'ব নেকি? আপুনি কিবা ক'ব নেকি? চবে লাইক কৰিব, শ্বেয়াৰ কৰিব চেনেলটোত। কিছুমান আমি ভিডিঅ' দিব চেষ্টা কৰিম, যিবিলাক ভিডিঅ' আপোনালোকে দেখা নাপায়। বেলেগ ধৰণৰ জেগাত যাই কিনে আমি ভিডিঅ' দিব চেষ্টা কৰিম। এতিয়া দিক্ষুদাৰ ভিডিঅ' দিব চেষ্টা কৰিম। বাছ দিক্ষুদাই গান গাই আছে, এতিয়া আমি দিক্ষুদাৰ ভিডিঅ' চালু কৰিম। ইমান মানুহ, ইয়াত মানুহ সোমাব জেগা নাই, ইমান মানুহ। চাওক অৱস্থা কেনেকুৱা, ইমান মানুহ। Dia